এই গুফাটো দেখিছেনে? হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। আজি kahiliparaৰ পাৱাৰস্থিত tretrishkauti মন্দিৰলৈ আহিছোঁ। লগতে ভাবিছোঁ আপোনালোককো দেখাওঁ। এয়া 1973 চনত এই মন্দিৰটো স্থাপিত হৈছে। বহুত পুৰণা মন্দিৰ হয়। আমি সৰুতে আহিছিলোঁ আৰু আহি বহুত ভাল লাগে। আৰু শাওণৰ মাহত এবাৰ হ'লেও এই মন্দিৰটোত আহিবই। ইমান যে মনটো ভাল লাগে। এই মন্দিৰটোত বহুত অলৌকিক আৰু কিছুমান ৰহস্য থকা কথাও জানিব পৰা যায়। ধৰক এই ডাঙৰ ডাঙৰ শিলবোৰ দেখিছে যে, এই ডাঙৰ ডাঙৰ শিলবোৰৰো কথা আছে। এয়া সোমাই আমি এই কাছ আৰু শিৱলিংগ দেখিলোঁ। এয়া চিৰিৰে উঠিছোঁ। এই শিলবোৰ দেখিছেনে? এই শিলবোৰ বোলে অভিশাপৰ বাবে এই শিল হৈ আছে। ইহঁতে ৰাতি হ'লে এটা শিলে আনটো শিলৰ লগত কথা পাতে আৰু সেইকাৰণে আমাক চুবলৈ মানা কৰিছিলে। আৰু ইয়াৰ ওচৰৰ মানুহেও কৈছিলে যে এই শিলবোৰ চুব যাতে নালাগে। আৰু এয়া দেখিছেনে? এই শাওণৰ মাহত শিৱ বাবাক দৰ্শন কৰাটোৱে বহুত ভাল লগা দিন। এয়া চাওক, এয়া সাপ আৰু এয়া লিংগ আছে। এয়া শিৱ বাবা। এয়া চাকি কেইখনমান জ্বলাই শিৱ বাবাৰ আশীষ ল'লোঁ। একদম ধুনীয়া পৰিৱেশ। চাওক, চাৰিওফানে শিলেৰে abora, একদম আশ্ৰমৰ দৰে পৰিৱেশ। এবাৰ আহিব ইয়াত, বহুত মনটো ভাল লাগে। এইটো লক্ষী ভেছা বুলি কয়। এয়া দেখিছেনে? এই ভিতৰৰ পিনে আমি আৰু নগ'লোঁ। ভিতৰৰ পিনে আৰু ডাঙৰ ডাঙৰ শিল আছে। একদম আশ্ৰমৰ দৰে পৰিৱেশ, বহুত ভাল লগা পৰিৱেশ। আহিলে মনটো বহুত পাতল পাতল লাগে। ইয়াত এয়া চাওক, সৰু সৰু লিংগ আছে। শিৱ বাবাৰ লগতে ইয়াৰ গণেশ বাবাও আছে। গণেশ বাবাকো সেৱা এটা কৰি ল'লোঁ। পাৱাৰহাউছৰ একেবাৰে ওচৰতে এই মন্দিৰটো। এই গুফাটো দেখিছেনে? এই গুফাৰে এটা সময়ত বোলে বাঘ ওলাইছিল, কৈছিলে আৰু। এই গুফাবোৰ দেখিছেনে? এই গুফাৰে বাঘ ওলাইছিল। এতিয়া নোলায়, আগতে ওলাইছিলে। আৰু এইটো ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে জনাবচোন। আৰু মোক উৎসাহ দিব যাতে নতুন নতুন ভিডিঅ'বোৰ বনাব পাৰোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আজিলৈ এই সৰু ভিডিঅ'টিৰ সৈতে আহিলোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত।